Hi friends, মই পাঞ্জতি পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল টেকনো এণ্ড ইনফো ৱৰ্ল্ডলৈ। আজি মই আপোনালোকক ক'বলৈ গৈ আছো ইন্টাৰনেটৰ দুনিয়াখনৰ বিষয়ে কিছু কথা। সব বৰ্তমান সায়েন্স আৰু টেকনলজি এই জগতখনত এনেকুৱা হৈছে যে আমি কিবা এটা বস্তু নপোৱাকৈ থাকিব পাৰো, কিবা এটা বস্তু নখোৱাকৈ থাকিব পাৰো, কিন্তু আমি ইন্টাৰনেট ব্যৱহাৰ নকৰাকৈ মানে ভাবিবলৈ অসম্ভৱ যেন লাগে আৰু ইন্টাৰনেট অবিহনে। So actually এই ইন্টাৰনেট কি হয়নো, ইন্টাৰনেট বস্তুটো কি হয় বা ইন্টাৰনেট চলে কেনেকৈ, ইন্টাৰনেট আমি পাওঁ কেনেকৈ, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি মই আপোনাক ক'বলৈ গৈ আছো। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক, মই এটা সৰু উদাহৰণ দি আপোনাক বুজাই দিছো। ধৰক আপোনাৰ ঘৰত এটা কম্পিউটাৰ আছে আৰু আপুনি বৰ্তমান এখন অফিচত কিবা এটা চাকৰিত বা কিবা কামত ব্যস্ত আছে আৰু সেই অফিচৰ কম্পিউটাৰ এটাৰ সৈতে আপোনাৰ ঘৰৰ কম্পিউটাৰটো ৱায়াৰৰ সহায়ত বা তাৰৰ সহায়ত কানেক্ট কৰাই দিছে বা সংযোগ কৰাই দিছে। এই কানেকশ্যন প্ৰচেছটোই হ'ল ইন্টাৰনেট। ইয়াৰ সহায়ত আপুনি আপোনাৰ ঘৰৰ কম্পিউটাৰৰ পৰা অফিচৰ কম্পিউটাৰলৈ ডাটা, যিকোনো ধৰণৰ ডাটা ট্ৰান্সফাৰ কৰি ল'ব পাৰে। এই যিটো কানেকশ্যন, এই কানেকশ্যনটো যি এবাৰে কৰা হ'ল আৰু এবাৰতে তাৰ খৰচ বা তাৰ কাৰণে যি মেইনটেনেন্স, সেই মেইনটেনেন্সৰ কাৰণে খৰচ কৰিব লাগে, তাৰপিছত আৰু মানে ইন্টাৰনেট ফ্ৰী। So ইন্টাৰনেট যে আমাক প্ৰভাইড কৰি আছে, ইন্টাৰনেট সাৰ্ভিস দি আছে আমাক, ইন্টাৰনেট সাৰ্ভিস বিলাক আমি কেনেকৈ পাই আছো। চাওক, কিছুমান বহুত ডাঙৰ ডাঙৰ কোম্পানী আছে যিবিলাকে ইন্টাৰনেট সাৰ্ভিস আমাক প্ৰদান কৰি আছে। প্ৰথমতে মই আপোনালোকক ক'বলৈ গৈ আছো আমাৰ সকলোৰে মাজত থকা এটা ধাৰণাৰ বিষয়ে। সেইটো হ'ল আমি সকলোৱে ভাবো যে ইন্টাৰনেট পাই আছো আমি কিবা উপগ্ৰহ বা স্যাটেলাইটৰ জৰিয়তে বা কিবা নেটৱৰ্ক বা কিবা এনেকুৱা বুলি ভাবো আমি সবে। একচুয়ালি সেইটো একেবাৰে নহয়। ইন্টাৰনেট আমি পাই আছো এনেকুৱা এটা সিস্টেমৰ দ্বাৰা, যিটো সিস্টেম কৰি থৈছে এনেকুৱা কিছুমান কোম্পানীয়ে, যিটো হৈছে আমাৰ প্ৰতিখন দেশৰ লগতে প্ৰতিখন দেশক সাগৰৰ তলেৰে কেবুল লগাই, সাগৰৰ তলেৰে কিছুমান তাঁৰ বহুৱাই প্ৰতিখন দেশৰ লগত প্ৰতিখন দেশক কানেকশ্যন কৰি থৈছে। যেনেকুৱা ধৰণৰ আমাৰ লেণ্ডলাইন তাঁৰবিলাক মাটিৰ তলেৰে মানে পুট কৰা হয় বা কানেকশ্যন কৰি দিয়া হয়। সো এই কোম্পানীবিলাকক কোৱা হয় TR1 IPS, যিবিলাকে সাগৰৰ তলেৰে প্ৰতিখন দেশৰ লগত প্ৰতিখন দেশক কানেকশ্যন কৰি দিছে। আৰু সেই কেবুলবিলাকৰ সক্ষমতা হ'ল প্ৰতিডাল কেবুলে 100 GB per second ডাটা ট্ৰান্সফাৰ কৰিব পাৰে। পাৰ সেকেন্ডত 100 GB ডাটা ট্ৰান্সফাৰ কৰিব পাৰে। তাৰপিছত কি, এই ইন্টাৰনেট আমাক সাৰ্ভিসটো দি আছে TR1 IPS যিবিলাক কোম্পানী আছে তেওঁলোকে দি আছে নেকি? নাই, তেওঁলোকে দিয়া নাই। তেওঁলোকে দিছে মাত্ৰ ইখন দেশৰ লগত আন এখন দেশৰ মাজত যিটো লিংক, যিটো কানেকশ্যন, এই কানেকশ্যনটো লগাই দিছে। তাৰ পিছত কি কৰিছে, TR2 IPS বোলা কিছুমান কোম্পানী আছে যিবিলাকে এখন দেশত ভাল নেটৱৰ্ক প্ৰভাইড কৰি আছে। এনেকুৱা এখন দেশৰ ভিতৰত আৰু যিমান নেটৱৰ্কৰ কানেকশ্যন লাগে বা যিমান ইন্টাৰনেট সাৰ্ভিস লাগে তেওঁলোকে সেইটো প্ৰভাইড কৰি আছে। তাৰ পিছত আছে TR3ISP, যিবিলাকে এটা সৰু সৰু এৰিয়া, যেনেকুৱা ধৰক এখন ষ্টেট বা এটা বেংকত এনেকুৱা ধৰণৰ অতি সৰু সৰু এৰিয়াত নেটৱৰ্ক প্ৰভাইড কৰিবলৈ কি কৰে, TR2 ISP পৰা এলায়েন্স কৰি লয়, মানে তেওঁলোকৰ পৰা পাৰমিশন লৈ ডাটাটো এলায়েন্স কৰি লয়, তাৰপিছত সেইখিনি দি দিয়ে বা আমি ব্যৱহাৰ কৰিবলৈ পাওঁ। আমি যে ইন্টাৰনেটৰ ডাটাবোৰ কিনো বা পইচা দিওঁ, ধৰক আপুনি জিঅ' কিনিছে 399ত পাৰ ডে 1.5 GB ডাটা আপুনি ব্যৱহাৰ কৰি আছে, ইউজ কৰি আছে। এই পইচাবোৰ কোনে পায় বাৰু? চাওক, এই পইচাবোৰৰ পাৰ GB হিচাপত এটা অংশ পায় TR1 ISP আৰু TR2 ISP যিটোৱে আপোনাক দি আছে তেওঁলোকৰ এটা অংশ পায়, আৰু TR3 ISP যিবিলাক সৰু সৰু একোটা এৰিয়াৰ কাৰণে কৰি লৈ আছে তেওঁলোকৰ এটা বেলেগকে এটা পৰ্চন তেওঁলোকে পাই যায়। সো আমি এনেকৈ ক'ব নোৱাৰো যে ইন্টাৰনেটৰ কোনোবা মানে পাৰ্টিকুলাৰ এজন ওনাৰ আছে, মালিক আছে, বহুতবিলাক কোম্পানীয়ে বা তেওঁলোকৰ কিছুমান পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টে ইন্টাৰনেটটো চলাই আছে। এতিয়া কথা হ'ল জিঅ' আমাক কেনেকৈ ইমান কম দামত
দিব পাৰে ইণ্টাৰনেট সেৱা কেনবা এনেকৈ ইমান কম দামত কেনেকৈ দিলে জিঅ'ই চাওক এই যে সাগৰৰ তলেৰে ইণ্টাৰনেট কেবল যাক কোৱা হয় ইণ্টাৰনেট কেবল বা সাবমেৰিন কেবল বুলি কোৱা হয় এই কেবলৰ কানেকশ্যনবোৰ জিঅ' নিজে কৰিছে কাৰণ কোনো বেলেগ কোম্পানীৰ পৰা সহায় লৈ জিঅ' সেইবোৰ কৰা নাই সো তেওঁলোকে বেলেগ কোম্পানীক পইচা দিব নালাগে ইণ্টাৰনেট কানেকশ্যনৰ কাৰণে প্ৰায় 6-7 বছৰমান আগৰ পৰা ইণ্টাৰনেটে এই কামটো আৰম্ভ কৰিছে আৰু বৰ্তমান যেতিয়া জিঅ' 4G লঞ্চ কৰিলে ইণ্ডিয়াত তেতিয়া তেওঁলোকে অতি কম দামতে আমাক জিঅ'ৰ 4G কানেকশ্যন দিব পাৰিছে সো এইখিনিয়ে আজি আপোনালোকে নিশ্চয় বুজি পালে ইণ্টাৰনেট কেনেকৈ চলে বা ইণ্টাৰনেট কি হয় বস্তুটো আপোনালোক কিমান যদি কিবা অলপ বুজি পাইছে বা কিবা অলপ বুজাব পাৰো বুলি ভাবিছে নিশ্চয় ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব এণ্ড যদি কিবা আকৌ জনাব লগা থাকে বা জানিব লগা থাকে দেন ভিডিওটো অলপ তা কমেন্ট বক্সত কমেন্ট কৰিব পাৰে আৰু যদি আপুনি ভিডিওটো প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহলে আমাৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব সো থ্যাংক ইউ হাই ফ্ৰেন্ডছ মই প্ৰাণজ্যোতি পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল টেকনো এণ্ড ইনফো ৱৰ্ল্ডলৈ আজি মই আপোনালোকক ক'বলৈ গৈ আছো ইণ্টাৰনেটৰ দুনিয়াখনৰ বিষয়ে কিছু কথা সব বৰ্তমান সায়েন্স আৰু টেকনলজি এই জগতখনত এনেকুৱা হৈছে যে আমি কিবা এটা বস্তু নপোৱাকৈ থাকিব পাৰো কিবা এটা বস্তু নখোৱাকৈ থাকিব পাৰো কিন্তু আমি ইণ্টাৰনেট ব্যৱহাৰ নকৰাকৈ মানে ভাবিবলৈ অসম্ভৱ যেন লাগে আৰু ইণ্টাৰনেট অবিহনে সো একচুয়ালি এই ইণ্টাৰনেট কি হয়নো ইণ্টাৰনেট বস্তু কি হয় বা ইণ্টাৰনেট চলে কেনেকৈ ইণ্টাৰনেট আমি পাওঁ কেনেকৈ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি মই আপোনাক ক'বলৈ গৈ আছো সো বলক ভিডিওটো ষ্টাৰ্ট কৰো চাওক মই এটা সৰু উদাহৰণ দি আপোনাক বুজাই দিছো ধৰক আপোনাৰ ঘৰত এটা কম্পিউটাৰ আছে আৰু আপুনি বৰ্তমান এখন অফিচত কিবা এটা চাকৰিত বা কিবা কামত ব্যস্ত আছে আৰু সেই অফিচৰ কম্পিউটাৰ এটাৰ হৈতে আপোনাৰ ঘৰৰ কম্পিউটাৰটো ওয়্যাৰৰ সহায়ত বা তাৰৰ সহায়ত কানেক্ট কৰাই দিছে বা সংযোগ কৰাই দিছে এই কানেকশ্যন প্ৰচেছটোই হ'ল ইণ্টাৰনেট ইয়াৰ সহায়ত আপুনি আপোনাৰ ঘৰৰ কম্পিউটাৰৰ পৰা অফিচৰ কম্পিউটাৰলৈ ডাটা যিকোনো ধৰণৰ ডাটা ট্ৰান্সফাৰ কৰি ল'ব পাৰে এই যিটো কানেকশ্যন এই কানেকশ্যনটো যি এবাৰে কৰা হ'ল আৰু এবাৰতে তাৰ খৰচ বা তাৰ কাৰণে যি মেইনটেনেন্স সেই মেইনটেনেন্সৰ কাৰণে খৰচ কৰিব লাগে তাৰ পিছত আৰু মানে ইণ্টাৰনেট ফ্ৰী সো ইণ্টাৰনেট যে আমাক প্ৰভাইড কৰি আছে ইণ্টাৰনেট সাৰ্ভিস দি আছে আমাক ইণ্টাৰনেট সাৰ্ভিস বিলাক আমি কেনেকৈ পাই আছো সব কিছুমান বহুত ডাঙৰ ডাঙৰ কোম্পানী আছে যিবিলাকে ইণ্টাৰনেট সাৰ্ভিস আমাক প্ৰদান কৰি আছে প্ৰথমতে মই আপোনালোকক ক'বলৈ গৈ আছো আমাৰ সকলোৰে মাজত থকা এটা ধাৰণাৰ বিষয়ে সেইটো হ'ল আমি সকলোৱে ভাবো যে ইণ্টাৰনেট পাই আছো আমি কিবা উপগ্ৰহ বা স্যাটেলাইটৰ জৰিয়তে বা কিবা নেটৱৰ্ক বা কিবা এনেকুৱা বুলি ভাবো আমি সবে একচুয়ালি সেইটো একেবাৰে নহয় ইণ্টাৰনেট আমি পাই আছো এনেকুৱা এটা সিস্টেমৰ দ্বাৰা যিটো সিস্টেম কৰি থৈছে এনেকুৱা কিছুমান কোম্পানীয়ে যিটো হৈছে আমাৰ প্ৰতিখন দেশৰ লগতে প্ৰতিখন দেশক সাগৰৰ তলেৰে কেবুল লগাই সাগৰৰ তলেৰে কিছুমান তার বহুৱাই প্ৰতিখন দেশৰ লগত প্ৰতিখন দেশক কানেকশ্যন কৰি থৈছে যেনেকুৱা ধৰণৰ আমাৰ লেণ্ডলাইন তারবিলাক মাটি তলেৰে মানে পুট কৰা হয় বা কানেকশ্যন কৰি দিয়া হয় সো এই কোম্পানীবিলাকক কোৱা হয় TR1 IPS যিবিলাকে সাগৰৰ তলেৰে প্ৰতিখন দেশৰ লগত প্ৰতিখন দেশক কানেকশ্যন কৰি দিছে আৰু সেই কেবুলবিলাকৰ সক্ষমতা হ'ল প্ৰতিডাল কেবুলে 100 GB per second ডাটা ট্ৰান্সফাৰ কৰিব পাৰে পাৰ সেকেন্ডত 100 GB ডাটা ট্ৰান্সফাৰ কৰিব পাৰে তাৰপিছত কি এই ইণ্টাৰনেট যে আমাক সাৰ্ভিসটো দি আছে TR1 IPS যিবিলাক কোম্পানী আছে তেওঁলোকে দি আছে নেকি নাই তেওঁলোকে দিয়া নাই তেওঁলোকে দিছে মাত্ৰ ইখন দেশৰ লগত আন এখন দেশৰ মাজত যিটো লিংক যিটো কানেকশ্যনটো লগাই দিছে তাৰ পিছত কি কৰিছে TR2 IPS বোলা কিছুমান কোম্পানী আছে যিবিলাকে এখন দেশত ভাল নেটৱৰ্ক প্ৰভাইড কৰি আছে এনেকুৱা এখন দেশৰ ভিতৰত আৰু যিমান নেটৱৰ্কৰ কানেকশ্যন লাগে বা যিমান ইণ্টাৰনেট সাৰ্ভিস লাগে তেওঁলোকে সেইটো প্ৰভাইড কৰি আছে তাৰ পিছত আছে TR3ISP যিবিলাকে এটা সৰু এৰিয়া যেনেকুৱা ধৰক এখন ষ্টেট বা এটা বেংকত
এনেকুৱা ধৰণৰ অতি সৰু সৰু এৰিয়াত নেটৱৰ্ক প্ৰভাইড কৰিবলৈ কি কৰে TR2 ISP পৰা এলায়েন্স কৰি লয় মানে তেওঁলোকৰ পৰা পাৰমিশন লয় ডাটাটো এলায়েন্স কৰি লয় তাৰ পিছত সেইখিনি দি দিয়ে আমি ব্যৱহাৰ কৰিবলৈ পাওঁ আমি যে ইন্টাৰনেটৰ ডাটাবোৰ কিনো পইচা দিওঁ ধৰক আপুনি জিও কিনিছে 399ত পাৰ ডে 1.5 GB ডাটা আপুনি ব্যৱহাৰ কৰি আছে ইউজ কৰি আছে এই পইচাবোৰ কোনে পায় বাৰু চাওক এই পইচাবোৰৰ পাৰ GB হিচাপত এটা অংশ পায় TR1 ISP আৰু TR2 ISP যেটো আপোনাক দি আছে তেওঁলোকৰ এটা অংশ পায় আৰু TR3 ISP যিবিলাক সৰু সৰু একোটা এৰিয়াৰ কাৰণে কৰিলো আছে তেওঁলোকৰ এটা বেলেগকে এটা পৰ্চন তেওঁলোকে পাই যায় সো আমি এনেকৈ ক'ব নোৱাৰো যে ইন্টাৰনেটৰ কোনোবা মানে পাৰ্টিকুলাৰ এজন ওনাৰ আছে মালিক আছে বহুত বিলাক কোম্পানী বা তেওঁলোকৰ কিছুমান পাৰ্টিকুলাৰ ডিপাৰ্টমেন্ট ইন্টাৰনেটটো চলাই আছে এতিয়া কথা হল জিও আমাক কেনেকৈ ইমান কম দামত দিব পাৰে ইন্টাৰনেট সেৱা কেনবা এনেকৈ ইমান কম দামত কেনেকৈ দিলে জিও চাওক এই যে সাগৰৰ তলেৰে ইন্টাৰনেট কেবল যাক কোৱা হয় ইন্টাৰনেট কেবল বা সাবমেৰিন কেবল বুলি কোৱা হয় এই কেবলৰ কানেকচনবোৰ জিও নিজে কৰিছে কাৰণ কোনো বেলেগ কোম্পানীৰ পৰা সহায় লৈ জিও হেইবোৰ কৰা নাই সো তেওঁলোকে বেলেগ কোম্পানীক পইচা দিব নালাগে ইন্টাৰনেট কানেকচনৰ কাৰণে প্ৰায় 6-7 বছৰ মান আগৰ পৰা ইন্টাৰনেটে এই কামটো আৰম্ভ কৰিছে আৰু বৰ্তমান যেতিয়া জিও 4G লঞ্চ কৰিলে ইণ্ডিয়াত তেতিয়া তেওঁলোকে অতি কম দামতে আমাক জিওৰ 4G কানেকচন দিব পাৰিছে সো এইখিনিয়ে আজি আপোনালোকে নিশ্চয় বুজি পালে ইন্টাৰনেট কেনেকৈ চলে বা ইন্টাৰনেট কি হয় বস্তুটো আপোনালোক কিমান যদি কিবা অলপ বুজি পাইছে বা কিবা অলপ বুজাব পাৰো বুলি ভাবিছে নিশ্চয় ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব এণ্ড যদি কিবা আকৌ জনাব লগা থাকে বা জানিব লগা থাকে দেন ভিডিওটো অলপ তা কমেন্ট বক্সত কমেন্ট কৰিব পাৰে আৰু যদি আপুনি ভিডিওটো প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া হলে আমাৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব সো থ্যাংক ইউ